গাইছ আজি হ'ল আমাৰ ডে 2 পাটনা বিহাৰত ডে 2 হয় আজি। তো আমি যেহেতু বিশেষ এটা কামৰ কাৰণেহে আহিছিলোঁ ইয়াতে, তাৰ কাৰণে আমি বেছি ঘূৰা কৰা নাই। মানে ডে 3 হয় আজি, ডে 3 হয়। আমি 3 দিন হ'ল ইয়াতে থকা পাটনাত। ইয়াৰ আগৰ ভিডিঅ'টোত হয়তো আপোনালোকে চালে যে লোকেল মাৰ্কেট, পাটনাৰ লোকেল মাৰ্কেটখন এক্সপ্ল'ৰ কৰিছিলোঁ, অলপমান দেখাব চেষ্টা কৰিলোঁ বজাৰত কি পোৱা যায়। যাম ভালকৈ ট্ৰেফিক ৰুল ইয়াতে গাইছ নামানেই মানে ইয়াতে সেইবিলাক দেখিব পাইছে আপোনালোকে। পাটনাৰ ইয়াতে আমাৰ তাতে যিবিলাক ৰুল গুৱাহাটী চিটিত বা এনেকুৱা যিবিলাক ৰুলবিলাক মানিব লাগে মানে এনেকুৱা ৰুল ইয়াতে নামানে মানে ইমান। কোনফালে কি গাড়ী সোমাই দিয়ে হিচাপে নাই। য'ত ফুটা পায় মানে য'ত ৰাস্তা পায় তাতে সোমাই দিয়ে গাড়ী। তো এই ভিডিঅ'টোত ভাবিছোঁ এখন ইয়াতে ওচৰতে শ্বপিং মল আছে, সেই শ্বপিং মলখনত গৈ আপোনালোকক কেনেকুৱা ধৰণৰ কাপোৰ কানি পোৱা যায়, ইয়াৰে বিহাৰৰ শ্বপিং মলবিলাক কেনেকুৱা টাইপ হয়, তো দেখাই আছোঁ বলক। আহা দিন ধৰি ইয়াতে পুৰা বৰষুণে চলি আছে গাইছ। এই বৰষুণ পুৰা পানী পোৱা কি বিন্দাছ যাই আছে। মানে ভিডিঅ' কৰি থকা দেখা পাই এটাই পুৰা এনেকুৱা দি দিছে লোকেল মানুহ। গাইছ ইয়াতে এটা বস্তু লক্ষ্য কৰিছোঁ, মানে ইয়াতে গাড়ীবিলাকৰ এনেকুৱা হৰ্ণ বজায় মানে কি ক'ম, এনেকুৱা হৰ্ণ বজাব মানে ৰাতি ৰুমত যেতিয়া শুই থাকিলেও মানে হৰ্ণৰ চাউণ্ডটো যায়। তাৰপিছত এনেকুৱা হৰ্ণ টিপে একদম মাথা বেয়া হৈ যায় গাইছ। এনেকুৱা হৰ্ণ দবাই মানে কি ক'ম, আমাৰ তাতে এনেকুৱা বজাব নোৱাৰে। বজালেও মানে চাই চিতি বজায় মানুহবিলাকে নিজে, কিন্তু ইয়াতে মানে যেনেকুৱা বজাব একদম। এই শ্বপিং মলখনত সোমাই যাওঁ ৰ, কি আছে চাওঁ, আৰু আমাৰ তাৰে দামবিলাক অলপ চেম হয় নে কি হয় চাওঁ, কিমান কম কিমান বেছি। लेडीज कपड़ा लेडीज 1999 चप्पल দামবিলাক চাওঁ মানে কম্পেয়াৰ কৰি আমাৰ তাৰে এইবিলাকতে কম নে বেছি ইয়াতে বিহাৰত। অঁ কি চলাই যোৱা বিহাৰী লাগব এইবিলাক পিন্ধিলি বিহাৰী লাগব পিন্ধিলি প্ৰায় এনেকুৱাই লয় আমাৰ তাতেও সেনেকুৱা। আমাৰ আৰু অসমৰ লগত ক'ত মিলিব এইবিলাক কাপোৰ। ইয়াতে বিহাৰী কি লাগিব এইবিলাক পিন্ধিলে। চাই লওঁ আৰু গাইছ কি আছে নাই গোটেইখিনি, যদি পচন্দ হয় কিবা এটা লৈ ল'ম আৰু। গাইছ আমি অলপ সোমালোঁ যিহেতু ইয়াতে অলপমান কম দামৰ চাই আছোঁ, মানে যিহেতু সোমাই কেনে ইমান টাইম চাই মেলি লৈ নগ'লে বেয়া কথা হ'ব ন। মানে পচন্দ হোৱা নাই মাল এটাও, কিন্তু তথাপিও অলপ মানে 200 মান টকাৰ এটা লৈ ওলাই যাম আৰু। মানে যিহেতু বহুত টাইম এনেই ঘূৰিলোঁ আৰু টাইম পাছ কৰি আছোঁ। তো বিহাৰৰ পাটনা চিটিৰ ওচৰত থকা এইটো এটা ভি মাৰ্ট বুলি শ্বপিং মল গাইছ। আমাৰ চন্দনে চাই আছে এইফালে কাপোৰ ল'ম বুলি। কালাৰবিলাকে ভাল লগা নাই, কিবা বিহাৰী টাইপৰ কালাৰ গাইছ। মানে চাওকচোন এইবিলাক কেনেকুৱা, কিছুমানে ভাল লাগিব পাৰে কিন্তু মোৰ ইমান বেছি ভাল লগা নাই মানে এইবিলাক। আৰু এইবিলাক কালাৰ্ছ আছে একদম আপোনালোকক দেখাই আছোঁ কালাৰবিলাক বাৰু। য'ত যিটো চলে আৰু সেইটোৱে ৰাখে বাৰু। এইবিলাক চাওক মানে কালাৰবিলাকে মানে কিবা পচন্দ হোৱা নাই। য'ত যিটো মানে চলে আৰু ইয়াতে এইবিলাকে ভাল পায়, সেইকাৰণে এইবিলাকে আনি ৰাখি থৈছে ইয়াতে। বিহাৰী ফিল লাগে গাইছ। পিন্ধি ল'লে আমাকো মানে ইয়াত থাকিলে মিলি যাব আৰু। এইটো মই পচন্দ কৰিছোঁ, পিন্ধি চাইছোঁ আৰু ঠিকে আছে, মজা লাগছে। পাটনাৰ এম মাৰ্টত আহি বজাৰ কৰি ল'লোঁ নেকি, কি ল'লোঁ একযোৰ লৈ যাই বিয়াখন পাতি দিওঁ নেকি। একযোৰ পিন্ধি কেনে লাগব, মজা লাগব একযোৰ লৈ যাই বিয়াখন পাতি দিওঁ আৰু গাইছ। হা লৈ লোৱা বাচ্চাৰ হয়। ये बच्चों का अंदर पे नहीं क्या ये क्या है। গাইছ শ্বপিং মল এক্সপ্ল'ৰ কৰা, শ্বপিং মল ঘূৰা হৈ গ'ল। এতিয়া আমি যাওঁ, এটা লৈছোঁ কিবা সৰুকৈ হ'লেও, বিলটো পে'মেণ্ট কৰি ওলাই যাওঁ আৰু।
এতিয়া যাওঁ ৰুমত পুলিচ কলনি আৰু গাইছ ইয়াতে এটা বস্তু লক্ষ্য কৰিলোঁ মানে আমি ইয়াতে আহি মানে নিয়ম চিয়ম ইমান নামানে নিয়ম মানে বাকী ফাইন চাইন কেনেকুৱা নাজানো কিন্তু যিবিলাক বাছবিলাক আছে ন ইয়াতে যিবিলাক লোকেল বাছ আমাৰ তাতে যেনেকুৱা চিটি বাছ গুৱাহাটীত ইয়াতে যিবিলাক বাছ সেইবিলাকে মানে য'তেই পেচেঞ্জাৰ পাইছে এইটো ৰাস্তা ন তাৰপিছত আপুনি যদি এইখিনিতে যদি পেচেঞ্জাৰ পাইছে কি কৰে তাতে ৰখাই তাতে উঠাই দিয়ে মানে তাতে গাড়ীখন ৰখাই তাতে উঠাই দিয়ে পেচেঞ্জাৰ পিছফালে আৰু যদি বেলেগ গাড়ীও যদি আহি আছে এইবিলাক মতলব নাই মানে পিছফালে আৰু কিবা গাড়ী আহি আছে যদি সেইবিলাক মতলব নাই জাষ্ট নিজৰ যদি পেচেঞ্জাৰ পাইছে তাতে ৰখাই দিব গাড়ী বাকী জাম হওক কিবা হয় কথা নাই আৰু একদম হৰণৰ উৎপাত বাকী দিয়ে ন হৰণৰ কোনে কোনফালেদি সোমাই দিয়ে গাড়ী হিচাপ নাই গাইছ চাওক না হা লগাই দিছে নেকি আৰু তাতে হ'লে আৰু ৰং চাইড গ'লে ডাইৰেক্ট ট্ৰেফিক পুলিচে চালান কাটি দিব আৰু ফটো মাৰি হেলমেট নিপিন্ধাই ঘূৰি আছে কিছুমান গাইছ ভাবিছোঁ দুটামান মিঠাই লৈ যাওঁ ইয়াৰে মিঠাই কেনে হয় অলপ টেষ্ট কৰোঁ নে কি কয় গাইছ দুটামান লৈ ল'লোঁ বাৰু চাহৰ লগত খাবৰ কাৰণে 0 নুঠিলে একোৱে নুঠিল গাইছ ইয়াতে বজাৰ কৰি আছিলোঁ মানে বজাৰ কৰি থাকোঁতে আমি ধনিয়া লৈছোঁ আমাৰ তাত এটা কইন্স আছিল 5 টকীয়া মানে 5 টকীয়া কইন্সটোত ক'লোঁ কি আমি 5 টকাটো ধনিয়া দি তাৰপিছত মানে এতিয়া কৈছে কি 10 টকাৰ লৈ লওঁ মই ক'লোঁ কি 5 টকাটো আমাৰ খোলা আছে তাৰপিছত গাইছ 5 টকাৰ ধনিয়া কাটা পাল্লাত জুখি কেনে দিছে ওজন কৰি দিছে 0 হৈ থাকিল মানে ধনিয়াখিনি যিখিনি আনিছে 0 হৈ থাকিল তাতে 1 2 একো নুঠিলে তাৰপিছত আকৌ ৱেইট কৰি দিছে আকৌ ৱেইট কৰি কি হ'ল 0 হৈ থাকিল মানে একো ওজনত একোৱে নহ'ল জমনি ধনিয়া পাত ওজন কৰি দিছে আৰু বিশেষ ভিডিঅ' বনোৱা নহ'ল গাইছ ফাইনেলি আমি 4 দিনৰ মূৰত আজি হৈ আছোঁ ৰিটাৰ্ণ এয়া হৈছে পাটনা ষ্টেচন আমাৰ ট্ৰেইন আছিল ৰাতিপুৱা 9:30 কিন্তু এতিয়ালৈকে ট্ৰেইন আহিয়ে পোৱা নাই ফাইনেলি আমি গংগা নদীৰ ওপৰত আহা যেন লাগি গৈছে না 11 ঘণ্টা লেট যিখন ট্ৰেইনত আহিছোঁ আমি ফাইনেলি আমি পিছদিনা ঘৰ আহি পালোঁ গাইছ তেতিয়াহ'লে লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত আজিলৈ বাই বাই